মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি মূৰ্ধন্য ড, দৰে ৰ, হস্ৰ উ আৰু দীৰ্ঘ উ এই আখৰকেইটা কেনেদৰে লিখে চাওঁ আহা। প্ৰথমতে আমি চাওঁ আহা মূৰ্ধন্য ড, দৰে ৰ, হস্ৰ উ আৰু দীৰ্ঘ উ এই আখৰটো কোনটো পাকত লিখা হয়। আমি প্ৰথম দিম মাত্ৰাডাল, এইটো হৈছে 1 নম্বৰ, মানে প্ৰথমতে আমি মাত্ৰাডাল দিম। তাৰপিছত আমি এইডাল এনেকৈ আনি 3 নম্বৰ আচত এনেকৈ 3 নম্বৰ আচত লগাই 2 নম্বৰ আচত লগাম। এইটো কোৱা হয়, মানে এই পাকটো হ'ব 2 নম্বৰ। এই 2 নম্বৰ আচৰ পৰা এনেকৈ আমি 5 নম্বৰ আচলৈ আনিম। এইটো হ'ব 3 নম্বৰ পাক। এইখিনিৰ পৰা আমি এনেকৈ 2 নম্বৰ আচৰ অলপ ওপৰলৈ লৈ যাম। এইটো কোৱা হ'ব 4 নম্বৰ, মানে এনেকৈ এটা পাকত আখৰটো লিখা হয়। ঠিক একেদৰে এইটো মূৰ্ধন্য ড, তলত যদি আমি এনেকৈ গোলটো দিওঁ, এইটো হ'ব দৰে ৰ আৰু এইটো 5 নম্বৰ পাক। দেখিলা? এতিয়া চোৱা, এই ওপৰলৈ এইডাল দি দিলে এইটো হস্ৰ উ হ'ব, এইটো হ'ব 4 নম্বৰ পাক। এইটো হ'ব 5 নম্বৰ পাক। এইটো হ'ব 5 নম্বৰ পাক। তাৰপিছত এই দীৰ্ঘটো কি হয়, এইডাল এনেকৈ লৈ যোৱা হ'ব। চাবা তোমালোকে, এইডাল এনেকৈ লৈ যোৱা হ'ব। এইটো 4 নম্বৰ পাক আছিলেই হস্ৰ উটোৰ, হয়নে? এইডাল এনেকৈ ওপৰলৈ লৈ গ'লে এইটো হ'ব পাকটো 5 নম্বৰ। আৰু এই যে হস্ৰ উ এইডাল 5 নম্বৰ আছিলে, দীৰ্ঘ এইডাল হ'ব 6 নম্বৰ পাক। এনেকৈ আখৰটোৰ শুদ্ধ পাকত এনেকৈ লিখা হয়। এতিয়া আমি মূৰ্ধন্য ড আখৰটো লিখিম। প্ৰথমতে আমি মাত্ৰাডাল দিম। তাৰপিছত এইডাল পোনে পোনে এনেকৈ 3 নম্বৰ আচত লগাই 2 নম্বৰ আচত লগাম, 5 নম্বৰ আচত লগাম। তাৰপৰা লাহেকৈ এনেকৈ ওপৰলৈ লৈ আকৌ 2 নম্বৰ আচৰ ওপৰলৈ নিম। এইটো হৈছে মূৰ্ধন্য ড। এতিয়া মূৰ্ধন্য ড থকা আমি দুটা বানান লিখিম। মূৰ্ধন্য ড থকা বানান চোৱা। প্ৰথম আমি মাত্ৰাডাল দিলোঁ, এনেকৈ আমি 3 নম্বৰ আচত লগালোঁ, 2 নম্বৰ আচত লগালোঁ, 5 নম্বৰ আচত লগালোঁ, লগাই এনেকৈ লাহেকৈ 2 নম্বৰ আচৰ অলপ ওপৰলৈ ল'লোঁ। এইটো হৈছে মূৰ্ধন্য ড। এতিয়া মূৰ্ধন্য ড, ৰ, দৰ, এইটো হৈছে মূৰ্ধন্য ড থকা বানান। আকৌ আমি লিখিম ইয়াৰ পিছত দৰে ৰ, মাত্ৰাডাল দিলোঁ, মূৰ্ধন্য ডৰ নিচিনাকৈ আমি 3 নম্বৰ আচত লগাই 2 নম্বৰ আচত লগাই 5 নম্বৰ আচত লগাই এনেকৈ 2 নম্বৰ আচৰ ওপৰলৈ লৈ গ'লোঁ। এইটো হৈছে মূৰ্ধন্য ড। আৰু তলত এনেকৈ এটা গোল দিলে ই হ'ব দৰে ৰ। এতিয়া আমি দৰে ৰ থকা এটা বানান লিখিম চোৱা। গ, দৰে ৰ, এইটো হৈছে গড়। এতিয়া আমি লিখিম হস্ৰ উ। প্ৰথমতে আমি মাত্ৰাডাল দিম মূৰ্ধন্য ড নিচিনাকৈ, এনেকৈ 3 নম্বৰ আচলৈ আনি 2 নম্বৰ আচত লগাই 5 নম্বৰ আচত লগাই 2 নম্বৰ আচত অলপ ওপৰলৈ লৈ যাম। এইটো মূৰ্ধন্য ড। আৰু ইয়াৰ ওপৰত যদি আমি এনেকৈ এডাল দি দিওঁ, হ'ব হস্ৰ উ। এতিয়া হস্ৰ উ থকা এটা বানান চোৱা। এনেদৰে এইটো হস্ৰ উ, মূৰ্ধন্য ত, উত। আৰু ইয়াৰ পিছত আমি লিখিম দীৰ্ঘ উ। মাত্ৰাডাল দিলোঁ, 3 নম্বৰ আচত লগালোঁ, 2 নম্বৰ আচত লগাই 5 নম্বৰ আচলৈ আনি এনেদৰে ওপৰলৈ লৈ গ'লোঁ। তাৰপিছত এইখিনিৰ পৰা আমি আৰু এডাল এনেকৈ দিলোঁ। তাৰপিছত
হস্ৰৰ নিচিনাকৈ এডাল দিলোঁ। এইটো হৈছে দীৰ্ঘ উ। এতিয়া দীৰ্ঘ উ থকা আমি এটা বানান লিখিম চোৱা। মাত্ৰাডাল দিলোঁ, 3 নম্বৰ আঁচত লগাই, এনেকৈ 2 নম্বৰ আঁচত লগাই, এনেকৈ 5 নম্বৰ আঁচত এনেকৈ লগালোঁ। এইখিনিৰ পৰা আৰু এডাল এনেকৈ দিলোঁ, ওপৰত এনেকৈ দিলোঁ। তাৰপিছত এইটো হৈছে মূৰ্ধন্য ন, এইটো হৈছে মূৰ্ধন্য ন, উন। এইটো হৈছে দীৰ্ঘ উ থকা বানান। এনেদৰে আমি দৰে ৰ, মূৰ্ধন্য দ, হস্ৰ উ দীৰ্ঘ উ থকা বানান লিখিব লাগিব।